মোৰ আগৰ ভিডিঅ'টোত কাৰিকৰী অসুবিধা হোৱাৰ বাবে মাজতে ৰখাই দিব লগা হ'ল। এতিয়া মই পিছৰ ৰখা আৰম্ভ কৰিছোঁ। এইখিনিলৈকে এইটো আছিলে। ইয়াত এতিয়া আমি এইখিনি পাইছিলোঁ। ভাজ ব্যাসাৰ্ধ 30 সেণ্টিমিটাৰ, ভাজ ব্যাসাৰ্ধৰ পৰা ফ'কাছ দুখন নিৰ্ণয় কৰিলোঁ 15 সেণ্টিমিটাৰ। মানে হ'ল লক্ষ্যবস্তুৰ দূৰত্ব ইউ ইকুৱেল টু 20 সেণ্টিমিটাৰ। 20 সেণ্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তুটো ৰখা হৈছে। লক্ষ্যবস্তুৰ দূৰত্বটো সদায় মাইনাছত লিখে, ইউ ইকুৱেল টু -20 সেণ্টিমিটাৰ। 5 সেণ্টিমিটাৰ দৈৰ্ঘ্য বুলি কৈছে। এইচ ইকুৱেল টু কিমান হ'ব? 5 সেণ্টিমিটাৰ। আমি কি নিৰ্ণয় কৰিব লাগিব? প্ৰতিবিম্বৰ অৱস্থান, নহয়নে বাৰু? প্ৰতিবিম্বৰ অৱস্থান তাৰমানে আমি তাৰ মান নিৰ্ণয় কৰিব লাগিব, ভিৰ মানটো নিৰ্ণয় কৰিব লাগিব, লগতে আকাৰ এইচ ডেছ নিৰ্ণয় কৰিব লাগিব। প্ৰকৃতি ই সৎ হ'ব নে অসৎ হ'ব সেইটো ক'ব লাগিব, নহয়নে বাৰু? গতিকে যিহেতুকে এইবাৰ আমাৰ প্ৰতিফলন, গতিকে ইয়াত হ'ব 1/v + 1/u = 1/f। 1/v = 1/f + 1/u টো ইফালে যাবগৈ -1/u। সমান্তৰাল পদ্ধতিৰ সমান্তৰাল দি থোৱা 1/f, f ৰ মানটো আছিলে 1/15 মাইনাছ ইউৰ মানটো আছিলে 1/-20, হয়নে? তেতিয়াহ'লে কিমান হ'ল? 1/15 -7 + 1/20। 15 আৰু 20ৰ লসাগু হ'লগৈ 60। 15 4 বাৰ গ'ল, 4 × 4, 20 × 60 3 বাৰ গ'ল, 3 × 3, হয়নে? মই পিছৰ ডোখৰ ইয়াত কৰিছোঁ। ইকুৱেল টু 7/60, নহয়নে বাৰু? গতিকে 1/v ইকুৱেল টু পালোঁ 7/60। v ইকুৱেল টু কি হ'ব? 60 ভাগৰ 7, ইয়াত প্ৰতিক্ৰম কৰিব লাগিব 60/7 সেণ্টিমিটাৰ, যিটো হ'বগৈ 8 × 7 = 56, 4 বাগি থাকিলে 40 হ'ল, 5 × 8 = 35, 5 বাগি থাকিলে 50 হ'ল, 7 × 8 = 49.57 সেণ্টিমিটাৰ। এতিয়া আমি নিৰ্ণয় কৰিম এইচ ডেছ, এইচ ডেছ নহয়, বিৱৰ্ধন m ইকুৱেল টু বিৱৰ্ধন এইবাৰ যিহেতু প্ৰতিফলন হয় m ইকুৱেল টু -v/u মাইনাছ আমাৰ ভিৰ মান পাইছিলোঁ 60/7, ইউৰ মানটো আছিলে -20, মাইনাছ 20ৰে 3 × 20 = 60, 3/7, হয়নে বাৰু? গতিকে এইচ ডেছ ইকুৱেল টু প্ৰতিবিম্বৰ আকাৰ, এইচ ডেছ ইকুৱেল টু m × h। m পাইছিলোঁ আমি 3/7, এইচটো আছিলে প্ৰতিবিম্বৰ উচ্চতাটো কিমান আছিলে? 5 সেণ্টিমিটাৰ, 15/7 সেণ্টিমিটাৰ। 7 × 14, 1 বাগি থাকিলে 10 হ'ল, 7 × 7, 3 বাগি থাকিলে 2.14 সেণ্টিমিটাৰ। গতিকে কি পালোঁ আমি? প্ৰতিবিম্বৰ অৱস্থান 8.57 সেণ্টিমিটাৰ। এতিয়া দাপোনৰ সন্মুখত হ'ব নে দাপোনৰ পিছফালে হ'ব? চ' 8.57 সেণ্টিমিটাৰ প্লাছ হয়, অৰ্থাৎ সোঁফালে। গতিকে দাপোনৰ সোঁফালে মানে এইফালে হ'ব, নহয় জানো? গতিকে প্ৰতিবিম্ব দাপোনৰ পিছফালে দাপোনৰ পৰা 8.57 সেণ্টিমিটাৰ দূৰত্বত গঠিত হ'ব। এইটো লিখি দিবা, প্ৰতিবিম্ব দাপোনৰ পিছফালে দাপোনৰ পৰা 8.57 সেণ্টিমিটাৰ দূৰত্বত গঠিত হ'ব। এতিয়া কি হ'ব? দাপোনৰ পিছফালে হৈছে, গতিকে কি হ'ব? ই অসৎ হ'লে মানে থিয় হ'ব। সেইকাৰণে আমাৰ প্ৰতিবিম্বৰ যিটো উচ্চতা তাৰ মানটো কিমান হৈছিলে? 2.14 লৈছে। হ'ল এইখিনি, ঠিক আছে? এতিয়া তোমালোকক দুটামান মই কৰিবলৈ দিছোঁ। এইকেইটা মোক কৰি মোৰ হোৱাটছআপ নম্বৰত দেখুৱাই দিবা। এখন 20 সেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোনৰ সন্মুখত
30 সেন্টিমিটার দূৰত্বত 5 সেন্টিমিটার ওখ বস্তু এটা ৰখা হৈছে প্ৰতিবিম্ব দূৰত্ব নিৰ্ণয় কৰা দুই সেন্টিমিটার উচ্চতার এটা বস্তু 10 সেন্টিমিটার ফোকাস দৈর্ঘ্যৰ উক্ত লেন্স এখনৰ সন্মুখত সন্মুখত 20 সেন্টিমিটার দূৰত্ব ৰখা হৈছে প্ৰতিবিম্বৰ অৱস্থান আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা এই দুইটা কৰি অমুক মোৰ হোৱাটছআপ নম্বৰত কৰি দেখুৱাই দিয়া তোমালোকে কৰিব পাৰিছানে নাই পৰা লিখি লোৱা ভালদৰে